নমস্কাৰ মই চৌধুৰী আশা কৰোঁ আপোনালোক সকলোৰে ভাল বন্ধুসকল আজি মই আপোনালোকলৈ এটি প্ৰশ্ন লৈ আহিছোঁ আৰু প্ৰশ্নটি কি জানেনে প্ৰশ্নটি হৈছে আগন্তুক জুলাই মাহত আপোনালোকে কি কৰি কটাব জুলাই মাহ বুলিলে আমাৰ মনলৈ আহে সম্পূৰ্ণ এমহীয়া এক গৰমৰ বন্ধ আৰু এই গৰমৰ বন্ধত আগতে আমি কি কৰি কটাইছিলোঁ আপোনালোকৰ বাৰু মনত আছেনে আমি খেলিছিলোঁ আইতাৰ পৰা সাধু শুনিছিলোঁ নিজৰ মনৰ পচন্দৰ কামবোৰ কৰিছিলোঁ কিন্তু আজিকালি কিমান ব্যস্ত হৈ পৰিছে এই দুনিয়া আপোনালোকে নিজেই দেখিছে নিজে সাক্ষী হৈ আছে আৰু মই এইখিনিতে আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে আপোনালোকলৈ এটি সুখবৰ আছে আৰু সুখবৰটি হৈছে গৌৰীপুৰৰ শংকৰ মাধৱ বিহুৱা দলে আয়োজন কৰিছে এক নৃত্য আৰু বাদ্য কৰ্মশালা জুলাই মাহৰ 8 পৰা 18 তাৰিখলৈ উক্ত কৰ্মশালাটি অনুষ্ঠিত হ'ব আৰু উক্ত কৰ্মশালাৰ প্ৰশিক্ষণ প্ৰদান কৰিব গোলাঘাটৰ মুকুল বৰা ৰাতুল হাজৰিকা আৰু শিৱসাগৰৰ জয়ন্ত গগৈয়ে আপুনি নৈবা আপোনাৰ ওচৰৰ কোনোবা ব্যক্তিয়ে যদি উক্ত কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ বিচাৰিছে তেন্তে আমাৰ যোগাযোগৰ ঠিকনা আৰু ফোন নম্বৰ কাষত দিয়া আছে আপোনালোকে উক্ত ঠিকনা যোগাযোগ কৰি উক্ত কৰ্মশালাটোৰ বিষয়ে অৱগত হ'বলৈ পাৰিব মই পুনৰবাৰ কৈছোঁ আমাৰ ঠিকনাটি হৈছে ধুবুৰী জিলাৰ গৌৰীপুৰৰ কীৰ্তনপাৰা ৱাৰ্ড নম্বৰ 1 ধন্যবাদ